এইটোৱে আছিলে কোমোৰা আৰু চিকেন, মানে ব্ৰইলাৰ মুৰ্গী দি বনাইছোঁ। মাই ইউটিউব চেনেল অৰ্চনা অফিচিয়েল। আজিৰ ৰেচিপিটো হৈছে এয়া হৈছে কোমোৰা আৰু আলু, এইখিনি হৈছে ব্ৰইলাৰ, এইখিনি হৈছে মছলাখিনি, আৰু এয়া পিঁয়াজ দুটা। জলকীয়া গুড়িখিনি ইয়াত দি দিম। চিকেন ৰেডি হৈ গ'ল। মই এটা থৈ দিম ধুনীয়াকৈ। কোনে কোনে খাই ভাল পায় কোমোৰা আৰু ব্ৰইলাৰ মুৰ্গী ৰেচিপিটো, যদি আপোনালোকক ভাল লাগিছে প্লিজ